অসম দেশৰ তিনিচুকীয়া জিলাৰ বাগজান অঞ্চলত প্ৰায় অইল ইণ্ডিয়া লিমিটেডৰ 22টা তেল আৰু গেছৰ খাদ আছে। তাৰে 5 নম্বৰ খাদত এটা গুজৰাটী কোম্পানীয়ে কাম কৰিছিল জন এনাৰ্জি নামৰ, আৰু তাতে হঠাৎ 27 মে' তাৰিখে প্ৰেছাৰ কণ্ট্ৰল কৰিব নোৱাৰাৰ বাবে গেছ আৰু তেল নিৰ্গমন হ'বলৈ আৰম্ভ কৰে, আৰু সেয়া ছিংগাপুৰৰ এটা এক্সপাৰ্ট টীম আহিও কণ্ট্ৰল কৰিব নোৱাৰিছিল 5 জুন তাৰিখে, আৰু হঠাৎ 9 জুন তাৰিখে তেওঁলোকে সেই খাদটোত জুই লগাই দিয়ে, আৰু সেয়া আজিও জ্বলি আছে দাউ দাউকৈ। অসমৰ প্ৰাকৃতিক সম্পদসমূহ কি ধৰণে লুণ্ঠন কৰিছে বা এনেদৰে জ্বলি শেষ হ'বলৈ আৰম্ভ কৰিছে সেয়া আমি চিন্তা কৰিব হ'ল, যিহেতু এই খাদটোৰ কাষতে আছে ডিব্ৰু-চৈখোৱা আৰু মাগুৰী মতাপুং বিল। আপোনালোকে সকলোৱে জানে যে জৈৱ বৈচিত্ৰ্যত কি ধৰণেৰে বিৰূপ প্ৰভাৱ পেলালে, গতিকে আমি এই কথা চিন্তা কৰিবৰ হ'ল। এই ভিডিঅ'টো চাই থাকিব শেষলৈকে। এই জুইকুৰা ইতিমধ্যে গ্ৰাছলেণ্ডো জ্বলিছে আৰু বাগজান গাঁও দেখি আগবঢ়া দেখা গৈছে। য'ত ঘটনাটো সংঘটিত হৈছিল খাদটোৰ পৰা প্ৰায় 200 মিটাৰ দূৰত আৰু একোৱা জুই দেখা গৈছে। বাগজানৰ অইল কাণ্ড ইতিমধ্যে ভয়াৱহ ৰূপ লৈছে। এই খাদটো, এই যিটো গেছ খাদটো, এইটো বিস্ফোৰণ জুই লাগিছে আৰু সমগ্ৰ আকাশ চালি ধৰিছে জুই আৰু ক'লা ডাৱৰে। এই দৃশ্য বাগজানৰ যিটো গেছ খাদ ভয়াৱহ ৰূপ লৈছে। তিনিচুকীয়াৰ বাগজানলৈ বুলি ওলাইছোঁ। গড আল্লাহ, প্ৰভু যীশু, ভগৱান সকলোকে প্ৰণাম জনাইছোঁ যাতে আমাৰ যাত্ৰা শুভ হয়। এইখনেই সেই বিখ্যাত জীয়াঢল, বুকুৰ কুটুমৈ জীয়াঢল। এইখনৰ বাঢ়নী পানীয়ে প্ৰায় শতাধিক গাঁও প্লাবিত কৰি তোলে। বৰঢেকেৰা, সৰুঢেকেৰা, বৰদলপা, সৰুদলপা, ঘুগুহা অঞ্চলত যিমানবোৰ গাঁও আছে, এই ওচৰৰে দাঁতিকাষৰীয়া অঞ্চলবোৰ অলমষ্ট বানপানী হ'বলৈ আৰম্ভ কৰিছে। এইখন এখন স্কুল। এইবোৰ খেতিপথাৰ, বৃহৎ অঞ্চল প্লাবিত কৰিছে জীয়াঢলৰ বাঢ়নী পানীয়ে। অকণমান আগেদি জীয়াঢল মুখলৈ যায়। এইবোৰ সম্পূৰ্ণৰূপে প্লাবিত হৈ পৰিছে। এটি অনুভৱ, যাত্ৰাৰ এটি অনুভৱ। এইখন হৈছে বগীবিল দলং। পুৱা 6 বজাত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ, আৰু আমি এতিয়া গুইজান পাইছোঁহি, তিনিচুকীয়াৰ গুইজান। ইয়াতে আমি কিছু সময় জিৰণি ল'ম। নিৰন্তৰ গোহাঁইৰ এটা অতিথিশালা ইয়াতে আছে। আমি তাতে কিছু সময় জিৰণি লোৱাৰ পিছত আমি আকৌ বাগজানলৈ যাত্ৰা আৰম্ভ কৰিম। এইবোৰ ফেৰী। তো এই জলস্তৰ সিপাৰে সেই বিখ্যাত ডিব্ৰু-চৈখোৱা অভাৰ। গতিকে আমি ইয়াতে কিছু সময় অতিবাহিত কৰিম, তাৰপিছত আমি আকৌ বাগজানলৈ বুলি যাত্ৰা আৰম্ভ কৰিম। এয়া হৈছে গুইজান। এটা জুৰি বৈ আহিছে ইফালৰ পৰা বাগানৰ মাজেদি। ইক' টুৰিজম। আমি এতিয়া প্ৰায় 5 কিলোমিটাৰ দূৰত আছোঁ। সেইবোৰ যে দেখিছে সেয়া ধোঁৱা, তাৰ তলতেই সেই খাদত জুই লাগিছে। বাগজানৰ যি তৈল খাদত জুই লাগিছে তাৰ ধোঁৱাবোৰ আমি ইয়াৰ পৰা প্ৰত্যক্ষ কৰিছোঁ, আৰু শব্দবোৰ প্ৰায় আমি শুনা পাইছোঁ। সেয়া ধোঁৱা। অ' মাই গড! বাগজান অঞ্চলত অইলৰ এইটো এটা খাদ। ভাবিব নোৱাৰি, ইফালে চালেও খাদ, সিফালে চালেও খাদ, অজস্ৰ খাদ। এইখন চাহ বাগান, MK চাহ এক্সপৰ্টছ লিমিটেড। তাৰমানে অমিত কুমাৰ চাহৰ কোনোবা অঙহী বঙহীৰ এখন চাহ বাগান। এইটো এটা শিবিৰ। আমি শিবিৰ পৰিদৰ্শন কৰিছিলোঁ। ইয়াতে প্ৰায় 262জন লোক থাকে, আৰু প্ৰায় 80টা শিশু আৰু শিশুসকল স্কুল ঘৰৰ ভিতৰত শুৱে। কোনো আঁঠুৱাৰ ব্যৱস্থা নাই।
আৰু এই যে বাৰাণ্ডা দেখিছে, এই বাৰাণ্ডাত এই যিসকল মতা মানুহ আছে তেওঁলোকে ৰাতি ৰজনী কটায়। হ'ব দিয়া ৰওক দেই আপোনালোকে। এই কুৰা জুই, কুৰা দপ দপকৈ জ্বলি আছে। অইল আৰু চৰকাৰে কৈছে যদি এই বিকট শব্দ শুনিব নোৱাৰ কাণত ঠিলা মাৰ। এইটো হেডফোন নহয়, কিন্তু এইটো হৈছে কাণৰ ঠিলা। যি উৎপাত শব্দ, ভয়ংকৰ শব্দৰ পৰা বাচিবৰ কাৰণে এনেধৰণে ঠিলা মাৰি মাৰি ইয়াৰ গাঁওবাসী এতিয়া দিন কটাবলগীয়া হৈছে। এয়া হেডফোনৰ দৰে ঠিলা, ডাঙৰ শব্দ আৰু গৰম। আৰু ইয়াতে পুলিচৰ গেট আছে, ইয়াৰ পৰা ভিতৰলৈ যাব নিদিলে আমাক। আৰু আমি এটা বস্তু লক্ষ্য কৰিলোঁ, পুলিচ প্ৰশাসনে যি পানীৰ বটলেৰে পানী খাইছে সেই বটলবোৰ ইয়াতে পেলাই দিছে। এই নলাত আৱৰ্জনা এইবোৰ দেখিছেনে, প্ৰদূষিত কৰিছে। বেৰটো অন কৰি লৈছোঁ, এখন পুলিচৰ গেট আছে, কিবা ক'বও পাৰে, গতিকে ৰেকৰ্ডিং হৈ থাকিব। প্ৰচণ্ড গৰম আৰু শব্দ, ভাবিব নোৱাৰি, কাণ তাল মাৰি যোৱা শব্দ। ইয়াত থকা মানুহবোৰেহে বুজি পাইছে কি ধৰণে এটা পৰিৱেশ পৰিস্থিতি। এইখন গেট প্ৰায় 1.5 কিলোমিটাৰ দূৰ আছে পাতপুৰ পৰা। ৰাতিহে মানে প্ৰায় 1.5 কিলোমিটাৰ। এইবোৰ প্ৰায় 1 কিলোমিটাৰ পৰ্যন্ত জ্বলি গৈছে। গছ বন ঘৰ দুৱাৰ, পানীবোৰ ক'লা হৈ আছে এতিয়া ওচৰে পাঁজৰে। অইলৰ আৰু চৰকাৰৰ গাফিলতিৰ বাবে, কাণ্ড জ্ঞানহীন কিছুমান মানুহৰ বাবে আজি এই অসমৰ সম্পদসমূহ লুণ্ঠন কৰিছে বহিৰাগতই, বা জ্বলি শেষ হ'বৰ সময় সমাগত। নৱপ্ৰজন্মৰ কাৰণে আমি চিন্তা কৰাৰ প্ৰয়োজন। সকলোৱে এক হওক, মাত মাতক আৰু আগুৱাই যাওঁ আহক। অইলৰ মতে এই জুই নিৰ্বাপিত কৰিবৰ কাৰণে প্ৰায় এমাহ লাগিব, হয়তো 3 মাহ লাগিব পাৰে। এটা সময়ত হয়তো এই জুইকুৰা নিৰ্বাপিত হ'ব, মানুহে নোৱাৰিলেও প্ৰকৃতিয়ে নিজেই কৰিব। কিন্তু এই যে বুকুৰ জুইকুৰা, এই মানুহবোৰৰ দুখ বেদনাবোৰ কোনে বুজিব? এফালে কৰোণা মহামাৰী, কোনো হোটেলত বস্তু খোৱা সম্ভৱ নহয়, গতিকে আমি টিফিন লৈ গৈছিলোঁ। সেই টিফিনৰ অলপ অলপ ভাগ কৰি আমি বাগানৰ মাজতে বহি ভাতকেইটা খাই আকৌ উভতনি যাত্ৰা। এয়া আমাৰ সোঁফালে বাগান আৰু এয়া বাওঁফালে বাগান। এইবোৰ বাগানৰ কৰ্মচাৰী পাত তুলি ইয়াতে জুখিছে এতিয়া। বাটতে বৰষুণে পালে। এই পাত দেখিলোঁ, ভাল লাগিল। I was standing all alone against the world outside. You
to hide, lost and lonely. Now you've given me the will to survive. When we're hungry, love will keep us alive.